Hello viewers, আশা কৰো আপোনালোকে ভালে আছে। মই এটা ওয়েবসাইটৰ বিষয়ে জনাম যেটো ওয়েবসাইটৰ URL হৈছে assamlive.info। আপুনি এটো ওয়েবসাইটত জব ৰিলেটেড গভৰ্নমেন্ট সেক্টৰ, পাব্লিক সেক্টৰ, প্ৰাইভেট সেক্টৰৰ যিকোনো পোষ্ট আপুনি পাই যাব। জবৰ এডভাৰটাইজ অহাৰ লগে লগে আমাৰ এটো ওয়েবসাইটত আপডেট হৈ যায়। এটো ওয়েবসাইটত আপুনি যেন বুজিব পাৰে সেইকাৰণে আমি আসামিজ ল্যাঙ্গুৱেজত অল পোষ্ট বিলাক অনাৰ কাৰণে ট্ৰাই কৰো। তো আপুনি এটো ওয়েবসাইটত যিকোনো জবৰ বিতং আপুনি আসামিজ ল্যাঙ্গুৱেজতে পাই যাব। যেন আপুনি বুজাত হয় সেইকাৰণে আমি এটো সুবিধাটো কৰি দিছো। তো ইয়াতে আপুনি ডিটেইলছ পাই যাব। মই অলপ ডেমো দেখাই দিছো। আপুনি প্ৰথমতে সাৰ্চ কৰিব গুগল ক্ৰম ব্ৰাউজাৰত যাই assamlive.info সাৰ্চ কৰাৰ লগে লগে চাওক ইয়াতে ধুনীয়া এটা ওয়েবসাইট এটা ওপেন হৈ গৈছে। ওপেন হোৱাৰ পিছত ইয়াতে আপুনি চাওক কোটে এডভাৰটাইজ বিলাক দিয়া আছে। ইয়াতে আসাম গভৰ্নমেন্টৰ যি পোষ্ট আছে সব এইটো অপচনত পাই যাব। সেন্ট্ৰেল গভৰ্নমেন্টৰ পোষ্টটো এইটো অপচনত পাই যাব। আসাম জিকেটো আপুনি লেটেষ্ট জিকে এপ্লিকেশন কেনেকা কৰিব পাৰি বহুত বিতংভাৱে বহুত বস্তু ইয়াতে আছে। তো আপুনি ৰিজাল্ট সেকশনত এডমিট হক আপুনি ৰিজাল্ট হক সব এইটো অপচনত আপোনালোকে পাই যাব। এটো কন্টেক্ট সেকশন যেটো আছে কন্টেক্ট সেকশনত আপুনি যাই আমাৰ যেটো হোৱাটসঅ্যাপ চেনেল আছে হোৱাটসঅ্যাপ চেনেলটো আপুনি জয়েন হ'ব পাৰে। হোৱাটসঅ্যাপ চেনেলত জয়েন হোৱাৰ পিছত আপুনি ইয়াতে এটা সুবিধা পাব। এইটো ওয়েবসাইটৰ যিকোনো পোষ্ট আপডেট হোৱাৰ লগে লগে আমাৰ হোৱাটসঅ্যাপ চেনেলটো আপডেট হৈ যায়। তো তাৰ পৰা আপুনি আমাৰ ওয়েবসাইটটো এক্সেস কৰিব পাৰিব। আৰু ইয়াতে চাওক যিমান পোষ্ট আছে মই এটা পোষ্টত মই ক্লিক কৰাৰ লগে লগে চাওক এইটো পোষ্টৰ এডভাৰটাইজৰ গোটেই ডিটেইলছ শো কৰিছে। চাওক আসামিজ ল্যাঙ্গুৱেজত ইমান সুন্দৰকৈ বিৱৰণ দিয়া আছে। চাওক ইয়াতে এজ লিমিট কিমান আছে, আপোনাৰ লাষ্ট ডেট কোনদিনা, এক্সটেনশন ডেট যদি হৈছে হেতু ইয়াতে আপডেট হৈ যায়। প্লাস আপোনাৰ কিমানটা পোষ্ট আছে, কোনটো পোষ্টৰ এগেইনষ্টত কিমানটা পোষ্ট আছে সব ডিটেইলছ ইয়াতে পাই যাব। এলিজিবল ক্ৰাইটেৰিয়া বিলাক দিয়া আছে সুন্দৰকৈ। তো আপোনালোকে আমাৰ ওয়েবসাইটত ভিজিট কৰক। আমাৰ ওয়েবসাইটত ভিজিট কৰি আপুনি এনেকুৱা সুন্দৰ পোষ্ট বিলাক পঢ়িব পাৰিব। ইয়াতে আপোনাৰ এটো পোষ্টৰ কাৰণে কোনটো ওয়েবসাইটত যাব লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব সেই বিষয়ে আমি বিতংভাৱে এই পোষ্ট বিলাকত উল্লেখ কৰিছো। তো আপোনালোকে আমাৰ ওয়েবসাইটত ভিজিট কৰক। ভিজিট কৰি আপোনালোকে আপোনাৰ মন পছন্দৰ যেটো পোষ্ট আছে হেতুত আপুনি এপ্লাই কৰিব পাৰে। চাওক এইটো সুন্দৰ এটা ওয়েবসাইট হয়। চাওক ইয়াৰ ডিজাইনটো বহুত ভাল। আপুনি ব্ৰাউজিং কৰোতে কোনো এক্সট্ৰা এডভাৰটাইজ নাপাব। একেবাৰে ধুনীয়া এটা ওয়েবসাইট আমি বনাইছো। তো আপোনালোকে আহক আৰু ভিজিট কৰক। মই প্ৰাৰ্থনা কৰিছো আপোনালোকে যেন ভাল জায়গাত প্লেসমেন্ট হ'ব পাৰে। আমাৰ ইউটিউব চেনেলো আছে। ইউটিউব চেনেলৰ নাম হল আয়ান ওয়ার্ল্ড। এইটো ইউটিউব চেনেলত যিকোনো জব আহাৰ লগে লগে কেনেকৈ আপুনি এপ্লাই কৰিব পাৰে সেই বিষয়ে আমি আমাৰ এইটো ইউটিউব চেনেলত জনাম। এইটো ইউটিউব চেনেলত আমি ট্ৰেভেলিং ভিডিঅ' বেছি অনাৰ কাৰণে ট্ৰাই কৰোঁ। এতিয়াৰ পৰা জব ৰিলেটেড ভিডিঅ' আহিব। তো আশা কৰোঁ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইউটিউব চেনেলত সাৰ্চ কৰিব আয়ান ওয়ার্ল্ড 367। সাৰ্চ কৰাৰ লগে লগে আমাৰ চেনেলৰ ডিটেইলছ আহি যাব। অহাৰ পিছত আপুনি তাতে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰাৰ পিছত আমি কিবা পোষ্ট যদি আপলোড দিওঁ লগে লগে আপুনি পাই যাব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তো আজিলৈ ইমানে। থ্যাংক ইউ।